নমস্কাৰ জনাইছোঁ সকলোকে। আজি আপোনালোকক কেঁচা জলকীয়া, নহৰু আৰু আদাৰ এবিধ খুব ধুনীয়া আচাৰ বনাই দেখুৱাম। তাৰ বাবে এয়া লৈছোঁ মই কেঁচা জলকীয়া, আদা আৰু নহৰু ধুনীয়াকৈ বাকলি গুচাই লৈছোঁ। পানীখিনি শুকাবলৈ অলপ সময় মই ৰ'দত দি লৈছোঁ আৰু এতিয়া এয়া পানী শুকাই গৈছে ধুনীয়াকৈ। এতিয়া মই জলকীয়াখিনিৰ পৰা গোটেই ঠাৰিবিলাক এৰুৱাই দিম। এয়া ধুনীয়াকৈ এনেকৈ এৰুৱাই লৈছোঁ মই। গোটেইখিনি জলকীয়াৰ পৰা ঠাৰিখিনি এৰুৱাই লৈ লৈছোঁ আৰু এইফালে নহৰুখিনিও লৈ লৈছোঁ। নহৰুখিনি মই এনেকৈ মাজতে দুটুকুৰ কৰি দিম। গোটেই নহৰুখিনি মই দুটুকুৰকৈ ফালি লৈছোঁ। আৰু এইখিনি আদাখিনিও ধুনীয়াকৈ মই সৰু সৰুকৈ কুটি ল'ম। সেইদৰে কুটি লৈছোঁ ধুনীয়াকৈ। এতিয়া জলকীয়াখিনিও মই দীঘলে দীঘলে কাটি ল'ম। এইদৰে এনেকৈ দীঘলে দীঘলে কাটি লৈছোঁ। এই আচাৰবিধ ধুনীয়াকৈ বনাবচোন, বৰ ধুনীয়া লাগে খাবলৈ। এবাৰ মানে খালে আকৌ এবাৰ বনাবলৈ আপোনাৰ মন যাব। খুব টেষ্টি হয় এই আচাৰবিধ। এয়া গোটেইখিনি মোৰ ধুনীয়াকৈ কাটি হৈ গ'ল। এতিয়া তাত অকণমান মই হালধি মিহলাই দিম। 1.5 চামুচ হালধি দিছোঁ মই। হালধিখিনি ধুনীয়াকৈ ইয়াত সানি লৈছোঁ। এইদৰে ধুনীয়াকৈ সানি লৈ এইখিনি মই ৰ'দত দিম আকৌ এবাৰ অকণ সময়ৰ কাৰণে। এতিয়া ইয়াত নিমখ নিমিলাওঁ। নিমখ মিলালে এইখিনিৰ পৰা পানীৰ ভাৱ হ'ব, তেতিয়া এইখিনি সেমেকা সেমেকা নিচিনা হৈ উঠিব। গতিকে এতিয়া নিমখ নিমিলাওঁ। এইখিনি চাওক, এতিয়া মই ৰ'দত দি দিছোঁ অকণ সময়ৰ কাৰণে। এতিয়া আচাৰত দিবলৈ মই মছলাখিনি ৰেডি কৰিম। তাৰ বাবে এয়া মই মছলা লৈ লৈছোঁ। তাত লৈছোঁ এয়া জিৰা গুটি, চফ গুটি, জনি গুটি, জালুক, মেথি গুটি, বগা সৰিয়হ, ধনিয়াৰ গুটি আৰু হিং। লগতে লৈছোঁ এয়া বগা ভিনেগাৰ। এতিয়া গেছ অন কৰি এখন টাৱা পাতি লৈছোঁ। তাতে 3 চামুচ জিৰা গুটি, 3 চামুচ চফ গুটি, 3 চামুচ ধনিয়া গুটি, 4 চামুচ বগা সৰিয়হ, মেথি গুটি 2 চামুচ আৰু জালুকৰ গুটি 2 চামুচ দি এইখিনি ভালদৰে ভাজি লৈছোঁ। এইখিনিৰ পৰা এটা ধুনীয়া সুগন্ধ ওলাইছে আৰু এইখিনি ধুনীয়া ৰঙা হৈ উঠিছে। এতিয়া গেছটো অফ কৰি অকণমান ঠাণ্ডা হোৱাৰ পাছত এটা মিক্সিৰ জাৰত এইখিনি গুড়া কৰি ল'ম। এইদৰে এটা মিক্সিৰ জাৰত ভৰাই লৈছোঁ। মছলাখিনি একেবাৰে সম্পূৰ্ণ গুড়া কৰি নেপেলাওঁ। ইয়াত অকণমান গোটা গুটি থকাকৈ মই গুড়া কৰি লৈছোঁ। এয়া চাওক, একেবাৰে গুড়া কৰি পেলোৱা নাই। এইখিনি এতিয়া এটা বাতিত মই ধুনীয়াকৈ উলিয়াই লৈছোঁ। এতিয়া এখন টাৱাত অকণমান মিঠাতেল গৰমাই লৈছোঁ। এই আচাৰবিধত বহুত বেছি মিঠাতেলৰ দৰকাৰো নহয়। এতিয়া ইয়াত মই জনি গুটিখিনি মিলাম। জনি গুটি ইয়াত মই 2 চামুচ দিছোঁ। এয়া 2 চামুচ জনি গুটি দি ল'লোঁ আৰু ৰেড চিলি পাউডাৰ মই দিম তাত 3 চামুচ। আৰু গুড়ি কৰি থোৱা মছলাখিনি দিম। মছলা গুড়ি মই গোটেইখিনি নিদিওঁ, আধামান দি দিম। এয়া মছলাখিনি দিয়া হৈছে। এতিয়া ইয়াত মই দিম 1 চামুচ হিং। এই হিংখিনিয়ে আচাৰখন বেছি সোৱাদযুক্ত কৰি তোলে। আৰু তেলখিনি দি লৈছোঁ। লগতে এতিয়া মই নিমখ দিম। নিমখ সোৱাদ অনুসৰি দি দিছোঁ।
1.5 চামুচ নিমখ দি দিছোঁ মই আৰু এইখিনি ধুনীয়াকৈ এখন শুকান চামুচেৰে মিলাই লৈছোঁ। আচাৰখিনি বনাই সম্পূৰ্ণ হৈয়ে গৈছে। এইদৰে আচাৰ বনাবচোন। ইয়াত খালি হিং দিবলৈ নাপাহৰিব। হিং দিলে বহুত ধুনীয়া হয় এই আচাৰবিধ। লগতে এয়া মই ভিনেগাৰ দি দিছোঁ 3 চামুচ। এই ভিনেগাৰখিনি আচাৰখিনি ধুনীয়াকৈ ৰাখিব, অকণো ভেঁকুৰ নালাগে ভিনেগাৰ দিলে। আৰু ধুনীয়াকৈ এইখিনি এতিয়া মই এটা শুকান বৈয়ামত ভৰাম। এইটো ধুনীয়াকৈ মই ধুই শুকুৱাই লৈছোঁ। এতিয়া ইয়াতে মই ধুনীয়াকৈ ভৰাই দিম। আচাৰ বনালে সদায় এটা কথা লক্ষ্য ৰাখিব, যাতে আচাৰ বনোৱা সামগ্ৰীখিনি সম্পূৰ্ণ শুকান হয়। আচাৰ ভৰোৱা পাত্ৰটো শুকান হয়, আচাৰ ভৰাবলৈ লোৱা চামুচ পাতো শুকান হয়, আচাৰৰ কাৰণে ব্যৱহাৰ কৰা সামগ্ৰীখিনি কটা কটাৰীখনো যাতে শুকান হয়, সেই গোটেইখিনি লক্ষ্যত ৰাখিব। আৰু এয়া চাওক, মোৰ আচাৰখিনি বৈয়ামত ভৰাই হৈছে আৰু লগতে তাৰ ওপৰতে মই আৰু অলপমান গৰম তেল দি লৈছোঁ। এয়া চাওক, আচাৰখিনি দেখিবলৈ কিমান ধুনীয়া হৈছে। অকল দেখাই নহয়, এইখিনি খাবলৈ বহুত টেষ্টি হৈছে। এইদৰে বনাই খাবচোন। আৰু মাজে মাজে এইদৰে আচাৰখিনি ৰ'দত দি থাকিব, তেতিয়া দীৰ্ঘদিন ধৰি আচাৰখিনি বেয়া নহয়। ভিডিঅ'টো চাই যদি ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।